Assalamu alaikum and welcome back to Sabira Khomia Vlogs. তো আজি কাবাৰ বাৰ্থডে হয় মিছিককে হাঁহি আছে আৰু এয়া আমাৰ আৰ্মি সৰু আৰ্মি গীতা তো বাৰ্থডে স্পেচিয়েল ডে হয় ব্লগছৰ আৰু আজি হৈছে 25 নৱেম্বৰ আৰু এজ ইউজুৱেল সদায় আমি এইটো দিন বহুত ভালকৈ চেলিব্ৰেট কৰোঁ তো কেক ৰেডি আছে আৰু আমাৰ বাৰ্থডে গাৰ্ল বি ৰেডি আছে with few of guests তো বাৰ্থডে কেক আমি কাটিম আমি ঘৰলৈ অকণ ফোন কৰি লৈছোঁ সিহঁতকো আমি বেলুন লগাই থোৱা আছে ইমান ডেক'ৰেশ্যনটো এইটো ইউজুৱেল ডেক'ৰেশ্যন থাকে অকল সেই স্পটটো বাৰ্থডে স্পটটো তাৰমানে অকণমান আমি ভালকৈ সজাই দিছোঁ যে পিকচাৰ্ছবোৰ ভালকৈ আহক তো আপোনাক পিকচাৰ্ছবোৰ শ্বেয়াৰ কৰিম আৰু আমাৰ ব্লগত আপুনি আজি খুব মস্তি চাব অকণমান ওলাই যাম বতৰটো ভাল নহয় বেংগলোৰত বৰষুণো দি আছে ঠাণ্ডা পেলাইছে অকণ মিহিকে তো আপোনাৰ লগত শ্বেয়াৰ কৰিম এইটো বাৰ্থডে ব্লগ এজোৰ কাপোৰ হাজবেণ্ডে গিফ্ট দিছিলে এইটো মোৰ গিফ্ট হয় আৰু এটা দিছে সেইটো পিছে আজি নাই পিন্ধাব পিন্ধিব পুৰা হাজবেণ্ডে তো বৰ তেওঁক মানে একদম খোৱাইছৰ আছিলে তো খোৱাইছটো পূৰা কৰি দিয়া হ'ল বাৰ্থডে কাৰণে তো আজি চব হোৱাইট পিন্ধিছোঁ কেকটো দেখাই দিয়ে তো আপোনাক কেকটো দেখাই দিছোঁ হৈছে চাবিৰা বাৰ্থডে কেক বহুতহে মানে বিচাৰোঁতে মানে ভাল ফ্লেভাৰ আৰু এইটো ডিজাইনিং দি পেলাই মই বনাইছোঁ চাব পাৰে ৰবা এইয়া তাত পিঠাই হ'ল ৰবা মাতটো দি লওঁ নাই পোৱা নাই আচ্ছা ঠিক আছে Happy birthday to you. Happy birthday to you. Happy birthday, Sabira. Happy birthday to you. May God bless you. Makeup puri islo. Bas. Makeup gak ho jabo. Bos. ভিডিঅ'টো উঠবা নাই তো আমি যাবলৈ মানে গৈ আছোঁ ফিনিক্স মললৈ তাতে ইনায়ানে খেলি ল'ব অকণ সিহঁতি ফিনিক্স মলে ভাল পায় বাকী ইয়াত বহুত মল আছে নথকা নহয় কিন্তু মানে সিহঁতৰ ফেভৰেট মল হৈছে ফিনিক্স যিহেতু তাত হেমলি আছে আৰু হেমলিত ধুনীয়াকৈ খেলিব পাৰে তো সেইটো কাৰণে ভাবিলোঁ ঠিক আছে সিহঁতি তাত খেলি ল'ব সেইটো কাৰণে আৰু যাবলৈ মানে আজি গোটেই দিনটো বৰষুণে দি আছে আজি মানে দুপৰীয়াৰ পৰা সেইটো কাৰণে বতৰটো ঠাণ্ডা সেইটো কাৰণে নাই যোৱা আৰু এইফালে আনি নাই আৰু আজি আমি চবেই মেচিং কৰি লৈছোঁ কাপোৰ আমাৰ ফেমিলি ফটো তোলা নহ'লে এখনো থাকি গ'ল আহি পেলাই তুলি ল'ব লাগিব এখন ফটো তুলিলোঁ ইনষ্টাত আপলোড কৰিম আপোনালোকে চাব ফটোটো অলৰেডি আপলোড হৈ যাব ইনষ্টা আইডিটো মই তলতে মেনশ্যন কৰি দিম কিন্তু ফেমিলি ফটো তোলা নহ'লে আৰু এইফালে আমি ফিনিক্স মল আহি পালোহি আৰু একদম খ্ৰীষ্টমাছৰ কাৰণে এতিয়াৰ পৰাই সজাবলৈ মানে আৰম্ভ কৰি দিলে তাতে ইনাই আৰু আয়ানে চবেই ফটো ক্লিক কৰিলে ইমান ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া লাইটনিং লগাইছে তো তাৰে অলপমান ক্লিপ লৈ ল'লোঁ আৰু এইফালে ওপৰেদি গৈ আছে মেট্ৰ' পূৰা একদম ধুনীয়া লোকেশ্যন একদম মেট্ৰ' আৰু আপোনালোকে যদি কেতিয়াবা মানে ফিনিক্স মল যাওঁ বুলি কয় তেতিয়াহ'লে মেট্ৰ' ষ্টেচনৰ ওচৰতে আছে যাব পাৰে
তাৰপাছতে আমি আহি গ'লোঁ হেমলি, যিহেতু আয়ান ইনাৰ ফেভৰেট হয় আৰু ইয়াতে মানে ফ্ৰী গেমবোৰ থাকে, খেলিব পাৰে, কোনো ধৰণৰ সিহঁতি চাৰ্জ নলয়। বেলেগ মলৰ কথা নাজানো, কিন্তু ফিনিক্স মলত যোনটো হেমলি আছে তাতে এইবিলাক চব মানে খেলিবলৈ কাৰণে ফ্ৰী কৰি থৈছে, যাতে কাষ্টমাৰো আহক তাৰমানে আৰু ল'ৰা ছোৱালীৰ কাৰণে এৰি দিয়ে। আৰু কোনো ধৰণৰ টাইমিঙো নাই মানে যে ইমান টাইমে খেলিব পাৰে, ইমান টাইম নহয়, যিমান দেৰি আপোনাৰ কথা আৰু সেই তেনেকৈ ইয়াতে ইনাই অলপমান ড্ৰয়িং কৰিলে, এইফালে আয়নে ৰিম'ট গাড়ীৰ লগত বিজি, ল'ৰা মানুহটো গাড়ীৰ লগতে বিজি, আৰু এইফালে ইনাই নিজৰ মানে কিবা বাপেকৰ লগত দোকান খেলিছে আৰু লগতে মানে এনেকৈ ড্ৰয়িঙো কৰি গৈছে। আমি ঘৰলৈ গৈ আছোঁ। এইটো মলটো ইটোৰ পৰা আছে, ইউ টাৰ্ণ লৈ পেলাই ঘৰলৈ যাব লাগে। আৰু এইটো আছে মহাদেৱপুৰা, কেয়াৰপুৰামৰ ৰেলৱে ষ্টেচন একদম ওচৰতে আছে, হা 5 মিনিট হ'ব আৰু ট্ৰেফিকৰ কাৰণে। ট্ৰেফিক হ'লেতো মানে আধা ঘণ্টা লাগি যাব কেয়াৰপুৰামৰ পৰাই, কিন্তু কেয়াৰপুৰামৰ ওচৰতে আছে। কেনেকুৱা লাগিলে ইনায়নৰতো ভালেই লাগিলে, হেমলিত খেলিবলৈ পালে। হা এতিয়া আমি ঘৰলৈ গৈ আছোঁ, 8টা বাজিবলৈ 5 মিনিট আছে। কালি দেওবাৰ, কালি ক'ৰবাত যাবা নেকি? ক'ত ভাবিছোঁ ফটককৈ পেৰিছ হৈ আহিম। ক'ৰবাত যাবা নেকি কালি? ক'ৰবাত এনে ওচৰ ওলাই যাব লাগিব, অকণমান মানে অকণমান ওচৰ পাছৰ কাৰণে ধৰক 3 ঘণ্টা 4 ঘণ্টা। আজি মোৰ মামীৰ বাৰ্থডে আছে। 3 ঘণ্টা 4 ঘণ্টা ৰাস্তা নাযাওঁ এনেকৈ ওচৰে যাম। আজি মোৰ মামীৰ বাৰ্থডে, সিহঁতি গমেই পোৱা নাছিলে। ধেত নাই কৰিলে গম পাই গ'ল নাই চবে, কেক এটা দেখাই নাই সিহঁতি, কিন্তু আমি খাই দিম, সিহঁতি খাব নোৱাৰে ন। আমি ঘৰলৈ গৈ আছোঁ আৰু ইনাই চব কাপ পালে, ফাৰ্ষ্ট ৰেংক পাইছে। ঘৰত গৈ দেখাম বাৰু এইবোৰ, ৰাস্তাতে নেদেখাওঁ। আমি স্কুলৰ পৰা আহি পালোহি আৰু মাৰ্কছ কাৰ্ডখন দেখাই দিওঁ ভালকৈ। এইয়া ইনাই ফাৰ্ষ্ট ৰেংক পাইছে, ফাৰ্ষ্ট ৰেংক পাইছে আৰু কাপটো দেখাই দিয়ে। ক'ত থলা? আনা আকৌ, আনা মেথছত অকণমান 2 মাৰ্কছ কমিলে আৰু এইটো কাপটো। বাকী চবতে 50 ভিতৰত 50 পাইছে, এ ষ্টাৰ পাইছে। তো এইফালে ৰাতিলৈ দোৱা কৰাইছোঁ, তাৰে অকণমান যোগাৰ কৰি আছোঁ। আৰু দোৱা এইকাৰণে কৰা হৈছে, খাছ কৰি মুৰ্দাসকলৰ কাৰণে কৰা হৈছে। আৰু আজি যিহে 29 নৱেম্বৰ, আজি মোৰ শাহু আম্মাৰ ঢুকুৱাও আজি 2 বছৰ হৈছে, তো তাৰ কাৰণেই দোৱা কৰা হৈছে। আৰু 9 তাৰিখৰ দিনাখনো কৰোৱা হৈছিলে, কিন্তু সেইটো বাৰু ব্লগছ বনোৱা নহ'ল। সেইটো কিহৰ কাৰণে কৰা হৈছিলে বাৰু মই ক'ম। তো এয়া মই বনাবলৈ ওলাইছোঁ চিকেন ভুনা মচালা। তো তাৰে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাত মই লৈছোঁ এই মছলাখিনি ভালকৈ একদম ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ। চাওক ইয়াত কোনো ধৰণৰ তেল দিয়া নাই। আৰু এইখিনি ড্ৰাই ৰ'ষ্ট কৰি পেলাই অকণ ফ্ৰাই কৰি লৈ পেলাই তাৰপাছতে ঠাণ্ডা কৰি পেলাই মিক্সিত একদম পাউডাৰ কৰি ল'ম। তাতে মই অলপ দিছোঁ আধা চামুচমান জালুকৰ গুড়ি। আপোনালোকৰ ওচৰত যদি গোটা জালুক আছে, গোটা জালুকো দিব পাৰে। ডালচেনি মই পাহৰি গৈছিলোঁ, ডালচেনিটো অকণমান ফ্ৰাই কৰি লোৱাৰ পাছতে দিছোঁ শুকানে। তাৰপাছতে মই ইয়াত দিছোঁ মিঠাতেল, যিহেতু চিকেন ভুনা মছলাটো মিঠাতেলত বনালে বেছি ভাল হয়। মিঠাতেলটো পূৰা একদম গৰম কৰি লৈছোঁ, আৰু গৰম কৰি পেলাই একদম মানে তেলটো জ্বলি যাবলৈ দিব। তাৰপাছতে মানে ঠাণ্ডা কৰি ল'ব গেছটো বন্ধ কৰি পেলাই। তাৰপাছতে আকৌ গৰম কৰি পেলাই তেতিয়া পিঁয়াজখিনি দিব, তেতিয়া তাৰমানে মিঠাতেলৰ গোন্ধটো নাহে। পিঁয়াজ মই ইয়াতে 3টা মিডিয়াম চাইজৰে লৈছিলোঁ, সৰু সৰু। আৰু মছলাখিনিটো আপোনালোকে দেখিছে, সিমান পৰিমাণতে ল'ব। আৰু মই ইয়াত লৈছিলোঁ আধা কেজি চিকেন। পিঁয়াজখিনি ভালকৈ একদম ৰঙচুৱা হোৱাৰ পাছতে মই দিছোঁ ডাঙৰ চামুচৰে 1 চামুচ আদা নহৰু পেষ্ট। তাৰপাছতে দিছোঁ যিখিনি মছলা মই এইখিনি ড্ৰাই ৰ'ষ্ট কৰি পেলাই মিক্সিত পাউডাৰ কৰি লৈছিলোঁ, সেই গোটেই মছলাখিনি দিছোঁ। তাতে মই অলপমান দিছোঁ কাশ্মীৰী মিৰ্চটো আপোনালোকে নিজৰ পৰিমাণৰ হিচাপত দিব। তাৰপাছতে মই দিলোঁ এয়া নিমখ জোখৰ মতে, নিজৰ জোখৰ মতে দি ল'ব নিমখখিনি। তাৰপাছতে মই অকণমান দিছোঁ 1 চিকুট চেনি মই দিওঁৱেই বাৰু, আপোনালোকে যদি পুৰণা ছাবস্ক্ৰাইবাৰ হয় তেতিয়া গম পাবই। আৰু তাৰপাছতে এয়া চিকেনখিনি মই আধা ঘণ্টা আগতে হালধি লগাই থৈ দিছিলোঁ। হালধি লগাই পেলাই থৈ দিলে এইকাৰণেই মানে ভাল, যাতে মানে পিছত চিকেনখিনি বনালে কেঁচা চিকেনৰ গোন্ধ নাহে। আধা ঘণ্টা আগতে হালধি দি পেলাই লগাই থৈছিলোঁ, বেলেগ একোৱেই দিয়া নাই। আৰু তাৰপাছতে মই সেইখিনি 5-10 মিনিটৰ কাৰণে একদম চিমতে দি পেলাই ভালকৈ মজাই ল'লোঁ। তাৰপাছতে মই দিছোঁ 2টা
বিলাহী ডাঙৰ সাইজৰ তাতে পিচি ললো বিলাহীখিনি মিক্সিত পুৰা পেষ্ট বনাই পেলাই ইয়া দিছো আৰু বিলাহীখিনি দিয়া পাছতো একদম পুৰা তেতিয়ালৈকে মজাই ল'ব যেতিয়ালৈকে তাৰ মানে তেলটো এৰি নিদিয়ে তেফলে গাখীৰ দিছে তো খাবলৈ লগতে বানানা চিপছ আৰু চিকিজ খাইছে সেইফালে মই বনাই আছোঁ পুৰা পাকঘৰ লেতেৰা হৈছে বনোৱা পাছতহে ধুম কাঁহী বাতি এইফালে আয়ান ইয়াতে বেগ লৈ পেলাই এতিয়া পঢ়িব বাপেকে এইটো ৰুমত কাম কৰিছে যিহেতু এতিয়া মই মাটন বনাম মাটন বনালে কুকাৰৰ চিটি মাৰিব তেওঁ মিটিঙত আছে আৰু লগতে মিক্সিও চলাবলৈ আছে সেইকাৰণে এয়া এইফালে মিটিঙত আছে লাল চাহ বানানা চিপছ খালে যিহেতু গ্লাছ লেতেৰা হৈ আছে জীয়েকৰ গ্লাছতে দিছোঁ পানী খাবলৈ Martin? Martin, so until what time you'll be available today? এইফালে চিকেন খিনি মানে মই পাহৰি থাকিলোঁ তাৰপিছত ক্লিপখিনি ল'বলৈ কাৰণে বেলেগ একো তাত একো মই দিয়া নাই বেলেগ এক্সট্ৰা সেইখিনি ভালকৈ মজাই ল'ব লাগে চিমতে দি পেলাই ভালকৈ আৰু বিলাহী হয় যেতিয়া বিলাহী দিয়াৰ পাছত পানীটো অলপমান এৰে তাৰপিছত অকণ শুকাবলৈ দিব আপোনাক যিমান গ্ৰেভি লাগে আৰু ইয়াতকৈ শুকুৱাম বুলি ক'লেও শুকাব পাৰে মই পূৰা শুকাই দিয়া নাই আৰু অলপমান ৰাখিছোঁ গ্ৰেভি তো এইটো চিকেন ভুনা ৰেডি হৈ গ'ল আৰু এইফালে বনাই আছোঁ মই মাটন ফ্ৰাই টাইপৰ বনাম এইটো আৰু এইফালে ইয়াত দাইল এইটো চিম্পল দাইলে হয় আৰু বিলাহী পিঁয়াজ চিয়াজ দি পেলাই তৰকা মাৰিছোঁ আৰু এইফালে ক্ষীৰ কালাৰ দিছোঁ অৰেঞ্জ কালাৰ সেইকাৰণে চাউলৰ ক্ষীৰে হয় সেইটো কাৰণে বাছ এতিয়া আৰু বেলেগ কাম নাই এইখিনি চিটি মৰালে আৰু ভাতটো একদম টাইমৰ মূৰত পাতিম টাইম দেখা পাইছে 7:20 মিনিট আছে আৰু খালি ইনায়ক কৈছোঁ মই খেলনাখিনি সামৰা মোৰ ৰুমটো অকণমান চাফা কৰি মানে চাফাই আছে পাকে আছে তথাপিতো আৰু জোনাব আহিলেতো বেয়া লাগে জোনা বিছাবাদত আহিব 9টা বজাৰ পাছত আহিব তেওঁ টিউশ্যনো থাকে তেওঁলোকে দেৰিকৈ আহিব মই চব চিজিল কৰি চাফা কৰি দিম অলপমান লাইনে নিজৰ পঢ়ি আছে স্কুলৰ হোমৱৰ্ক কালি যিহেতু স্কুল বন্ধ আছে 2টাৰে কৰ্ণাটকা দিৱস কিবা আছে দিৱস নহয় ৰাজ্য উৎসৱ নে কি জানো কিবা এটা আছে আৰু জয়ন্তী নে কিবা এটা হয় আৰু মুঠতে ইয়াৰ লোকেল কিবা ফেষ্টিভেল হয় হাজবেণ্ডে অফিচৰ কাম কৰি আছে এইফালে কাঁহী বাতি চব কিমান গাল এইখিনি এতিয়া গোটেইখিনি ধুই পেলাই পূৰা চিজিল কৰি দিম বেলেগ কাম নাই আৰু অকল ভাতটো পাতিবলৈ থাকিব ভাতটো মই 8:30মান বজাত পাতি দিম তিয়াই থ'ম ধুই মেলি পেলাই বাছ ভাতে বনাম তেওঁ জোনাবে মানে ইমান পোলাও নাখায় পোলাওটো ভাল নাপায় আৰু ঠাণ্ডা দিন হয় যদিও সেইটো কাৰণে ভাতে পাতিম চিম্পল তেওঁ মানে আমাৰ ঘৰৰ দাইল খায় মানে খানা খাই ভাল পায় আৰু সেইটো কাৰণে আমি যোনটো হিচাপত জ্বলা খাওঁ তেওঁ সেইটো হিচাপতে খায় ইয়াৰে হয় তথাপিতো আমাৰ পচন্দৰে মানে খায় আৰু সেয়াই ইমান স্পীডত কামবোৰ যদি হ'লহেঁতেন কিমান সুবিধা হ'লহেঁতেন ন মাইকী মানুহৰ কাৰণে এইখিনি কাঁহী বাতি ধুই হৈ গ'ল আৰু টিফিনকেইটা ধুবলৈ আছে আৰু এডোখৰ চাফা কৰি দিলে মোৰ কাম খতম আজিলে কাজিয়াও অলপতে লাগে সেইলৈ আলহামদুলিল্লাহ ভাত খাই হৈ গ'ল আৰু আজি বহুত দিনৰ মূৰত ভাত খালোঁ নহ'বা ৰাতিটো ভাত নাখাওঁ হাজবেণ্ডে মই বহুত মানে নোৱাৰাকৈ কেতিয়াবা খোৱা হয় কিন্তু খোৱা নহয় লাষ্ট বাৰ্থডে দিনত খাইছিলোঁ নেকি বিৰিয়ানী বনোৱাৰ কাৰণে তাকো অকণ খাইছিলোঁ কিন্তু আজি ভাতকেইটা ভালকৈ খাইছোঁ অকণ নাই খোৱা মেইনটেইন কৰি ক্ষীৰ কেনেকুৱা আছে খাবলৈ চিকেন আৰু মাটনো ধুনীয়া আছিলে কোনটো বেছি ভাল লাগিছিলে নে চিকেন নে মাটন এনাইতো ফেভৰেট চিকেন হয় কিন্তু এনেকৈ মাটনটো যদি মই ভুনা টাইপত মানে ভুনা নহয় অকণ ভজা টাইপত বনাওঁ তেতিয়াহ'লে খাই মানে ভাল পায় আৰু গ্ৰেভি নাথাকে আৰু মানে একদম মানে ড্ৰাই চিকেনটো অকণমান গ্ৰেভি থৈছোঁ আৰু লাগে নেকি আমাৰ ঘৰত ক্ষীৰ মানে আমি ফ্ৰিজত ভৰাই থ'লে ঠাণ্ডা খাই ভাল ঠাণ্ডা হ'ল নাই ইমান নহ'লে চাগে বেছি দেৰি হোৱা নাই মোৰ থোৱা পাহৰি থাকিলোঁ ইমানকৈ ভাই আচলতে পাহৰি থকা নাই মনত আছিলে তাৰপিছত মনত পৰিলে আকৌ জোনাবে নাখাব ন ঠাণ্ডা সেইটো কাৰণে এইফালে কাঁহী বাতি ধুইও মোৰ হৈ গ'ল অকল কেৰাহী চেৰাহীবোৰ অজৰাই পেলাই ফ্ৰিজত বস্তুখিনি ভৰাম
তাৰপিছত আৰু সেইকেইটা ধুবলৈ আছোঁ বাছ এইফালে ধুই পূৰা শুকাবলৈ দি থৈছোঁ আৰু এইটো ভিডিঅ' যোৱাকালিতো নহয় 25 তাৰিখৰ ভিডিঅ'ৰ তলত আজিৰ ভিডিঅ'টো ইয়াতে এড কৰি দিছোঁ আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো পুনৰ এটি আকৌ নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ষ্টে ছেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই